হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম টপ 10 টাফেষ্ট এক্সাম ইন ইণ্ডিয়া। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নম্বৰ 1 হ'ল UPSC। UPSCৰ ফুল ফৰ্ম হ'ল আপোনাৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনো বুলি জনা যায়। UPSC ভাৰতৰ টান পৰীক্ষা বুলি কোৱা হয়। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আমাৰ ভাৰতৰ চৰকাৰী পৰীক্ষা বুলি কোৱা হয়। তাৰপিছত UPSC পৰীক্ষা তিনিটা ষ্টেজত আছে। ফাৰ্ষ্ট হ'ল আপোনাৰ প্ৰিলিমিনাৰী এক্সাম। প্ৰিলিমিনাৰীৰ পিছত আপোনাৰ মেইনছ এক্সাম হ'ব। মেইনছৰ পিছত আপোনাক ইণ্টাৰভিউ লোৱা হ'ব। UPSC পৰীক্ষা উত্তীৰ্ণ হ'লে আপুনি চৰকাৰী সেৱা নিৰ্বাচনত হয়, যেনে IAS, IPS, IRS, IFS এণ্ড etc. বুলি জনা যায়। তাৰপিছত নম্বৰ 2ত আছে JEE এডভান্স। JEE এডভান্সৰ ফুল ফৰ্ম হ'ল আপোনাৰ জইণ্ট এণ্ট্ৰেন্স এক্সাম বুলিও জনা যায়। এই JEE পাছ কৰিলে IIT নিচিনা ইঞ্জিনিয়াৰিং একাডেমিক্সৰ কাৰণে পঢ়িবলৈ পায়। তাৰপিছত JEE এডভান্স দুটা ষ্টেজ আছে। এই দুটা ষ্টেজ হ'ল আপোনাৰ JEE মেইনছ এণ্ড JEE এডভান্স বুলি জনা যায়। নম্বৰ 3 হ'ল GATE। GATE ফুল ফৰ্ম হ'ল গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং বুলি জনা যায়। এই GATE এক্সাম পাছ কৰিলে মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং, মাষ্টাৰ অফ টেকন'লজিৰ কাৰণে কণ্ডাক্ট কৰোৱা হয়। আৰু GATE এক্সাম আপোনাৰ দুটা ষ্টেজত হয়। পাৰ্ট A 60 মাৰ্কছ এণ্ড পাৰ্ট B 25 মাৰ্কছৰ হয়। নম্বৰ 4 CAT। CAT ফুল ফৰ্ম হ'ল আপোনাৰ কমন এডমিশ্যন টেষ্ট বুলিও জনা যায়। এই CAT এক্সাম গ্ৰেজুৱেট মেনেজমেণ্টৰ কাৰণে কণ্ডাক্ট কৰোৱা হয়। ইয়াতে নম্বৰ 5ত আছে NDA। NDA ফুল ফৰ্ম হ'ল আপোনাৰ নেশ্যনেল ডিফেন্স একাডেমী। এই নেশ্যনেল ডিফেন্স একাডেমী ছাৰ্ভিচৰ কাৰণে কণ্ডাক্ট কৰোৱা হয়। আৰু NDA এক্সাম UPSC দ্বাৰা কণ্ডাক্ট কৰোৱা হয়। NDA এক্সাম পাছ কৰিলে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ হ'ব পাৰে বুলি জনা যায়। তাৰপিছত নম্বৰ 6th হ'ল CLET। CLET ফুল ফৰ্ম হ'ল কমন ল' এডমিশ্যন টেষ্ট। CLET এক্সাম নেশ্যনেল লেভেল এণ্ট্ৰেন্স এক্সাম হয়। গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ল' প্ৰগ্ৰামৰ কাৰণে ভাৰতৰ উচ্চ বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুবিধা লাভ কৰে। আৰু নম্বৰ 7 হ'ল CA এক্সাম। CA ফুল ফৰ্ম হ'ল চাৰ্টাৰ্ড একাউণ্টেণ্ট। এই চাৰ্টাৰ্ড একাউণ্টেণ্ট বহু ক্ষেত্ৰত প্ৰমাণপত্ৰ লাভৰ বাবে প্ৰয়োজনীয় পেছাদাৰী একাউণ্টিং পৰীক্ষা বুলি কোৱা হয়। এই CA এক্সাম তিনিটা ষ্টেজত আছে। CA ফাউণ্ডেশ্যন এণ্ড CA ইণ্টাৰমিডিয়েট, CA ফাইনেল। আৰু নম্বৰ 8 হ'ল UGC NET। UGC NET ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন নেশ্যনেল এলিজিবিলিটি টেষ্ট বুলিও জনা যায়। আৰু UGC NET ক্লিয়াৰ কৰিলে এছিষ্টেণ্ট প্ৰফেছৰ, জুনিয়ৰ ৰিচাৰ্চ ফেল' অৰ বথ নিচিনা চাকৰিৰ কাৰণে নিৰ্বাচন হয়। UGC NET দুটা ষ্টেজ আছে। নম্বৰ 1 হ'ল পেপাৰ A, 1 পেপাৰ 2। তাৰপিছত 9 হ'ল আপোনাৰ NEET। NEETৰ ফুল ফৰ্ম হ'ল নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট। আৰু NEET এক্সাম প্ৰি মেডিকেল একাডেমিক্সৰ কাৰণে কণ্ডাক্ট কৰোৱা হয়, যেনে MBBS, BDS, ফিজিঅ'থেৰাপি, BSc নাৰ্ছিং লাইক ডেট এনেকুৱা হয়। নম্বৰ 10 হ'ল NID। NID ফুল ফৰ্ম হ'ল নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইন। এই ডিজাইন ইনষ্টিটিউটত ষ্টুডেণ্ট ডিজাইন শিকিবলৈ পায়।